নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সুপ্ৰভাত। এয়া ৰাতিপুৱাৰে দৃশ্য হয়। যোৱাকালি বা বিয়া আছিলে যে তাইক থৈ আহিলোঁ। থৈ কিনি উভতি আহিছিলোঁ আমি, তাৰে কিছুমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়া দেখিছেনে অৱস্থা বেয়া টোপনি খতি। এফালে বৰমাহঁতক দেখিছোঁ নাচি আছে আমি কইনা থৈ অহাৰ পিছত। সিহঁতি ঘৰত টোপনি খতি কৰি আছিলে যে হোৱা নাছিলে, সেই নাচি আছে তেহঁতি, কিনো কৰিব আৰু। তাৰপিছতে বিয়া ঘৰৰ পৰা আহিলোঁ ঘৰলৈ। বৰমাহঁতে মোক নমাই থৈ গ'ল। তাৰপিছত ৰুমলৈ গৈ আছোঁ। মানুহজন কালিয়ে গুচি আহিলে, বেটি আৰু মানুহজন। মই কইনা থ'বলৈ বুলি গ'লোঁ যে সেই ৰাতিপুৱাহে আহিছোঁ আৰু। এয়া টোপনি খতি দেখিছেনে, ফুটছুট এৰি একদম নাই আৰু। কালিয়ে যোৱা যে সেইকাৰণে মানে কিবা মুখ অৱস্থাই নাই। গৈ আছোঁ অকলে অকলে, ৰুমৰ ওচৰ পালোহি আৰু সেয়া ৰুম পালোহি। দেখিছে যে মুখ অৱস্থা নাই। এইফালে কালিয়ে ভিডিঅ' হয়। এয়া দৰা কইনাই সেয়া বনাইছে। আমাৰ বেটীহঁত বহি আছে। এইফালে ভাইটি, মা, বা, বৰমা। এইফালে বা দৰা কইনা, এইফালে কইনা বৌ। এয়া কইনা বিদায় দিয়া সময়টো সঁচাকৈ বৰ দুখ লগা দেই, বহুত দুখ লাগিছিলে।